हेलो फ्रेंड्स, आज आपनालोक देखुवाम जे आपनालोके यूट्यूबर भिडिओ केनेকৈ डाउनलोड करि आपनालोকৰ গ্যালাৰীলৈ অথবা মেমৰি কাৰ্ডলৈ লৈ যাব। তো যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে ইয়াত সাবস্ক্ৰাইব বুলি লিখা আছে, এটোত ক্লিক কৰি সাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো বজাই দিয়ক। তো আপোনাক এটা ভিডিও প্লে কৰি আপুনি চাব কেনেকৈ এটো মই ডাউনলোড কৰোঁ। तो धरक ए वीडियो तो यहाँ मिलेगा घर सजाने का मुश्किल से मुश्किल हर सामान। Amazon इंडिया के सपनों की तो मोर वीडियो तो फार्स्टर पर हेकलो চাই থাকিব যাতে আপুনি বুজিব পাৰে। তো এটো আপুনি কি কৰিব, শেয়াৰত ক্লিক কৰিব। শেয়াৰত ক্লিক কৰাৰ পাছত আপোনাৰ কপি লিংকটো চাইছে, কপি লিংকত ক্লিক কৰিব। তো লিংকটো কপি হৈ গল। তো এতিয়া আপুনি ইউসি ব্রাউজার যদি আপোনাৰ থাকে তেনেহলে ইউসি ব্রাউজাৰৰ পৰা কৰিব পাৰিব। যদি আপোনাৰ ক্ৰোম থাকে, ক্ৰোম ব্রাউজাৰটো, তো ক্ৰোম ব্রাউজাৰৰ পৰা কৰিব পাৰিব। তো মই ইউসি ব্রাউজাৰৰ পৰা কৰিম। মই ইউসি ব্রাউজাৰটো ওপেন কৰিছো। তো এটো ওপেন হোৱাৰ পাছত আপুনি গুগলত ক্লিক কৰিব। গুগলত ক্লিক কৰাৰ পাছত ইয়াত আপুনি y2 made বুলি সার্চ কৰিব। y2 made বুলি সার্চ কৰিব। তো সার্চ কৰাৰ পিছত এটো ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ এটা ইন্টাৰফেস আহিব। তো ইয়াত আপুনি যেটো আপোনালোকৰ বাকসটো দেখা পাইছে, ৰঙা আস্তানা বাকসটো, তাত ক্লিক কৰি তাত অলপ আপোনাৰ পেস্ট কৰি দিব লিংকটো। তাত পেস্ট কৰি দিয়াৰ পিছত ৰঙা ইয়াত ক্লিক কৰিব। ৰঙা চিনটো দেখা পাইছে, ইয়াত ক্লিক কৰিব। তো ইয়াত ক্লিক কৰাৰ পাছত তো চাওক এটো আহি গৈছে। তো এতিয়া এটো আপুনি কেনেকৈ ডাউনলোড কৰিব, ইয়াত লিখা আছে MP4 3GB আৰু আপোনাৰ যেটো হাই কোৱালিটি, এটো ফাস্টত আপোনালোকে দেখা পাইছে 720 পিক্সেল। তো এটো আপোনাৰ HD হ'ব। তো এনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰে। ইয়াত ক্লিক কৰি ডাউনলোড হৈ যাব। ইয়াত ক্লিক কৰি দিব ডাউনলোডত। তো এতিয়া আপুনি যদি ডাউনলোড কৰে তেনেহলে ডাউনলোডত ক্লিক কৰিব। তো এনেকৈ আপোনালোকে ভিডিওটো ডাউনলোড কৰিলে এতিয়া আপোনালোকৰ গ্যালাৰীলৈ যাব। তো এইখিনি আছিল আজিৰ ভিডিওত। যদি আপোনালোকে এতিয়া বুজিব পৰা নাই, যদি আপোনালোকৰ কিবা খেলিমেলি লাগিছে তেনেহলে মোক কমেন্ট কৰি জনাই দিয়ক, মই আপোনালোকক কৈ দিম। আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰক আৰু আপোনাৰ বন্ধুলৈ শেয়াৰ কৰি দিয়ক। আৰু যদি মোৰ চেনেলটো আপুনি এতিয়া সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ টেকনিক্যাল ভিডিও মই দৈনিক লৈ আহোঁ। থ্যাংক ইউ।